মই মোৰ পত্নীৰ প্ৰেমত পৰিছোঁ। মোৰ পত্নীৰ মৃত্যু হোৱা আজি 21 দিন হ'ল। দূৰৈত থকা দুইটা ল'ৰাই স্বাৰ্থৰ কাম কাজ শেষ কৰিয়েই পিছদিনাই পৰিয়ালসহ গ'লগৈ। কাইলৈ ছোৱালীজনীও যাবগৈ। তাইৰো এখন সংসাৰ আছে। মই জোৰ কৰাত কোনোমতে গিৰিয়েকক মান্তি কৰাই এইকেইদিন ৰ'ল যদিও তাইৰ অস্থিৰতাবোৰ মই ধৰিব পাৰিছোঁ। তাইৰ মুখত লাগি থকা ভয়টো আগতে মই তাইৰ মাকৰ মুখত অনবৰতে লাগি থকাটো বিচাৰিছিলোঁ, আৰু মই সফলো হৈছিলোঁ। কিন্তু কিয় জানো একেটা ভয়কে ছোৱালীজনীৰ মুখত মোৰ সহ্য হোৱা নাই। এতিয়া ভিতৰি ভিতৰি মোকো যেন ভয় এটাই আগুৰি ধৰিছে। ৰুটিনৰ দৰে 8 ঘণ্টা টোপনি মৰা মই গোটেই ৰাতি শুব নোৱাৰিলোঁ। চকু মুদিলেই পত্নীৰ অস্পষ্ট মুখখন মোৰ সন্মুখত ৰৈ থকা যেন লাগিবলৈ ল'লে। ৰাতিপুৱা শুই উঠি চকীখনত বহি থাকোঁতে টেবুলত সজাই থোৱা পত্নীৰ ফটোখনত চকু পৰিল। ফুলৰ মালাডালেৰে তেওঁক বৰ ধুনীয়া লাগিছে। তেওঁ বাৰু দেখিবলৈ সঁচাকৈয়ে ধুনীয়া আছিলনে? মোৰ ভালকৈ মনত নপৰিল। ফটোখন তন্নকৈ চালোঁ। সোঁফালৰ গালখনত ক'লা সৰু পোক এটা লাগি আছে। ফটো বন্ধোৱা মানুহটোৰ ওপৰত খং উঠি গ'ল। এনেতে ছোৱালীজনীক কাষতে দেখি পোকটো আঁতৰাই দিব পাৰিবি নেকি বুলি সোধাত তাই মুখখনৰ অদ্ভুত ভাঁজ এটা কৰি ক'লে, সেইটো দেখোন মাৰ গালত জন্মৰে পৰা থকা তিলটো। তুমি মানে ইমান বছৰে মাৰ সেই তিলটো দেখা নাপালা? তোমালোক পুৰুষবোৰ সঁচাকৈ বৰ স্বাৰ্থপৰ দেই। এইবুলি বিৰক্তিৰ এটাই আঁতৰি গ'ল। মোৰ যেতিয়া বিয়া হৈছিল তেতিয়া মোৰ বয়স আছিল 35 আৰু মোৰ পত্নীৰ বয়স আছিল 20 বছৰ। আমাৰ যৌথ পৰিয়ালটোত সেই অকণমানি 20 বছৰীয়া ছোৱালীজনীৰ বয়স অতি সোনকালে বাঢ়ি গ'ল, আৰু এজাক মানুহৰ মাজৰ পৰা মোৰ মানুহজনীক মই কোনোদিনে বেলেগ কৰিব বিচৰা নাছিলোঁ, বা মই কোনোদিনে বিশেষ প্ৰয়োজনবোধো কৰা নাছিলোঁ। বৰঞ্চ দিনৰ দিনটো বিৰামহীন কামৰ অন্তত তাইক লগ পাইছিলোঁ। হঠাতে মোৰ চাকৰিৰ ঠাই বদলি হোৱাত ঘৰৰ মানুহৰ কথামতেই তাইক মোৰ লগতে লৈ আহিলোঁ। অহাৰ আগতে তাই বয় বস্তুবোৰ সামৰা চাই থাকি ভিতৰি ভিতৰি মই যেন জ্বলি উঠিছিলোঁ। বেচেৰীয়ে পিছে সেইবোৰ মনাই কৰা নাছিল। নতুন ঘৰখনত সোমায়ে তাই ঘৰখন নিজৰ পচন্দমতে সজাই পৰাই ল'লে। মোৰ সহ্য নহ'ল আৰু ইচ্ছা কৰিয়ে সকলো খেলিমেলি কৰি পেলালোঁ। তাই আচৰিত হৈ মোৰ ফালে চাবলৈ বিচাৰিছিল যদিও সিহঁতে তলমূৰ কৰি আঁতৰি গ'ল। যৌথ পৰিয়ালত ডাঙৰ দীঘল হোৱা মই সৰুৰে পৰাই দেউতা বৰদেউতাহঁতৰ প্ৰভাৱ দেখা পাইছিলোঁ, যদিও মা বৰমাহঁতৰ প্ৰতি তেওঁলোকৰ মৰম যত্ন বা সন্মানৰ দিশটো কোনোদিনে মন কৰা নাছিলোঁ। সেয়ে পুৰুষৰ দাম্ভিকতাৰে মই মোৰ পত্নীৰ ওপৰত হকে বিহকে প্ৰভাৱ দেখুৱাই তাইক হেয় কৰি ৰাখিবলৈ বিচাৰিছিলোঁ। সৰু সৰু কথাতে তাইক কটু কথা শুনাবলৈ ল'লোঁ। ঘৰৰ বাহিৰ ওলাব নোৱাৰাকৈ বা কোনো মানুহৰ লগ হ'ব নোৱাৰাকৈ তাইৰ ওপৰতে দোষ জাপি ঘৰতে বন্দী কৰি ৰাখিলোঁ। ৰন্ধা বঢ়াবোৰত খুঁত উলিয়াবলৈ ল'লোঁ। ৰাতি এপৰলৈকে বন্ধু বান্ধৱৰ লগত কটাই ঘূৰি আহোঁতে কলিং বেলৰ একেটা শব্দতে দুৱাৰ খুলি নিদিলেও তাইক অত্যাচাৰ কৰিবলৈ ল'লোঁ। পিছলৈ অৱশ্য তাই যিমান ৰাতিয়ে হওক এনে দিনবোৰত দৰজাত কাষতে বহি থকা হৈছিল। ল'ৰা দুটা আৰু ছোৱালীজনী ডাঙৰ হোৱাৰ লগে লগে তাই মোৰ ওচৰ নচপা হৈছিল, আৰু ময়ো মনে মনে স্বস্তি পাইছিলোঁ। ল'ৰা ছোৱালীৰ প্ৰয়োজনীয় বস্তুবোৰো ময়ে আনি দিছিলোঁ। কোনোদিনেই সিহঁতৰ পঢ়া শুনাৰ খবৰ নোলোৱা মই পিছলৈ দুটাকৈ ডাঙৰ অফিচাৰ ল'ৰাৰ বাপেক বুলি মনে মনে গৌৰৱবোধ কৰিবলৈ ল'লোঁ। ছোৱালীজনীয়ে কেতিয়া MA পাছ কৰিলে গমেই নাপালোঁ। তিনিওটা ল'ৰা ছোৱালীৰ বিয়াকেইখনো মোৰ পত্নীৰ মতামত নিবিচৰাকৈয়ে পাতি দি মই আজৰি হ'লোঁ, আৰু অৱসৰৰ পিছত পত্নীক ঘৰত থৈ নানা ঠাই ফুৰি চাকি সময় কটাবলৈ ল'লোঁ।
হঠাতে এদিন ৰাতিপুৱা ঘৰৰ কাম কৰা মহিলাজনীয়ে পত্নীক মূৰ ঘূৰাই পৰি যোৱা খবৰটো দিয়াত হস্পিটেলত ভৰ্তি কৰাবলৈ গৈ 3 দিন পিছত মই ঘূৰি আহিলোঁ। যদিও তেওঁৰ ওচৰলৈ গৈ কি হৈছিল খবৰ নল'লোঁ। হস্পিটেলৰ পৰা ঘূৰি আহি পত্নীয়ে আকৌ নিয়মিত মোৰ শুশ্ৰূষা কৰিবলৈ ল'লে। এদিন আবেলি কাম কৰা মহিলাজনীৰ হাতত দৰৱৰ টোপোলা এটা দেখি মনে মনে চিন্তা কৰি থাকিলোঁ। মইতো আজিলৈকে তেওঁক এটকাও দিয়া নাই, তেনেহ'লে তেওঁ দৰৱ কিনিবলৈ টকা ক'ত পালে? পিছ মুহূৰ্ততে পত্নীৰ স্পৰ্ধাত খংটো উঠি আহিল। মোক খুজিবলৈ যদি লাজ পায় তেনেহ'লে চাওঁচোন কোনেনো তাইক কিমান দিনলৈ দিয়ে। আজিৰ পৰা 1.5 মাহ আগতে মোৰ পত্নীক পুনৰ হস্পিটেল ভৰ্তি কৰোৱা হ'ল। এইবাৰ মোৰ লগতে ল'ৰা দুটা আৰু ছোৱালীজনীকো খবৰ দিয়া হ'ল। পিছদিনা আহি ওলোৱা ছোৱালীজনীয়ে দুৰাতি থকাৰ পিছত গিৰিয়েকৰ ঘৰৰ পৰাই অহা যোৱা কৰি থাকিলে। কাম কৰা মহিলাজনী পত্নীৰ ওচৰতে আঠা লাগি থাকিলে। ছোৱালীজনী গুচি যোৱাৰ পিছৰে পৰা ঘৰখনৰ ভিতৰখন মোৰ অসহ্য লগা হ'ল। খোৱা বোৱা কৰিবলৈ পাকঘৰটোত দেখোন একোৱেই বিচাৰি নাপাওঁ। ছোৱালীজনীয়ে দেখুৱাই থৈ যোৱা বস্তুকেইটাকে খাই খাই পিছলৈ খাবলৈ এৰি দিলোঁ। প্ৰায় 15 দিন চৰকাৰী হস্পিটেলত ৰাখি এদিন তেওঁক ঘৰলৈ পঠাই দিলে। মই আগৰ দৰে যত্ন নাপালোঁ যদিও খোৱা বোৱাবোৰ সময়মতে পাই থাকিলোঁ। পত্নীলৈ যোগাৰ কৰা আহাৰেই এতিয়া মোৰো আহাৰ হ'ল। কাম কৰা মহিলাগৰাকীৰ মোৰ বাবে বেলেগে যোগাৰ কৰিবলৈ সময় নাই। সেয়াও পৰিপাটি নহয়। হ'ব, অন্ততঃ পত্নী সুস্থ হৈ নুঠালৈকে নিজে পাকঘৰত নোসোমোৱাকৈ চলি থাকিব পাৰিলেই হ'ল। দুইটা ল'ৰাই মাকৰ অসুখৰ খবৰ শুনাৰে পৰা উধাটো খাই কাম বন সামৰি আজি ল'ৰা দুটাই পৰিয়ালৰ সৈতে আহি ওলাল। ৰাইজো সিহঁতলৈকে অপেক্ষা কৰি আছিল। মাকেও অপেক্ষা কৰিছিল নেকি? নাই, নকৰে। অপেক্ষা, অভিমান আদিৰ লগতে হাজাৰ বিজাৰ শব্দ তেওঁ কেতিয়াবাই পাহৰি পেলাইছে। সেয়ে কোনো অভিযোগ নোহোৱাকৈ কাম কৰা মহিলাগৰাকীৰ কোলাতে তেওঁ শান্তিৰে শুই গ'ল। দুইটা ল'ৰাই মোক টকা পইচা খৰচ কৰিবলৈ নিদিয়াকৈ বৰ ডাঙৰকৈ মাকৰ স্বাৰ্থৰ কাম কাজ শেষ কৰিলে। ৰাতিলৈ মোৰ পত্নীৰ অলংকাৰবোৰৰ বিচাৰ খোচাৰ চলিল। একোকে নাপাই দুই বোৱাৰী আৰু ছোৱালীজনীৰ মাজত তৰ্কাতৰ্কি লাগিল। প্ৰত্যেকেই নিজৰ নিজৰ অধিকাৰৰ কথা কৈ মোৰ ওচৰ পালেহি। মোৰ পেটতে হাত ভৰি লুকুৱাৰ দৰে অৱস্থা হ'ল। সিহঁতৰ থাকিলেও মই যে মোৰ নৈতিক অধিকাৰ কেতিয়াবাই হেৰুৱাই পেলাইছোঁ। মই একো নোকোৱা দেখি সিহঁতে মোক অতি নীচ শব্দৰে তিৰস্কাৰ কৰি থাকিলে। অথচ এইবোৰ শব্দৰে এসময়ত মই মোৰ পত্নীক আঘাত কৰি গৰ্ববোধ কৰিছিলোঁ। সিহঁতৰ খোৱা কামোৰাবোৰ দেখি কাম কৰা মহিলাগৰাকীৰ মাজত সোমাল। মোৰ পত্নীৰ কোঠাত থকা কাঠৰ আলমাৰিটোৰ পৰা সৰবাকচ এটা উলিয়াই আনি কাগজবোৰ এখন এখনকৈ মেলি ধৰি ল'ৰা দুটাৰ ফালে দি গ'ল। বিয়াৰ জোৰোণত দিয়া অলংকাৰ কেইপদৰ বাহিৰে কোনোদিনে মোৰ পৰা পিতলৰ আঙুঠি এটাও নোপোৱা মোৰ পত্নীৰ এই অলংকাৰৰ কেইপদেই আছিল জীৱনৰ সম্বল। ল'ৰা ছোৱালীক গঢ়ি পিটি ল'লে যদিও সিহঁতৰ প্ৰতিও তেওঁৰ আস্থা নাছিল। কোনোদিনে কোনো বস্তুৰ বাবে মোৰ ওচৰত হাত নপতা পত্নীয়ে আচলতে বৰ নিখুঁতভাৱে নিজৰ কৰ্তব্য পালন কৰি আত্মসন্মান ৰক্ষা কৰিছিল। মোৰ পত্নীয়ে এই অলংকাৰ বিক্ৰী কৰিয়ে আজি 2 বছৰ আগৰে পৰা নিজৰ চিকিৎসা কৰিছিল। প্ৰাইভেট নাৰ্ছিং হোমৰ পৰিৱৰ্তে চৰকাৰী হস্পিটেলত ভৰ্তি হৈছিল। প্ৰতিখন কাগজতে অলংকাৰ বিক্ৰীৰ প্ৰমাণ আৰু মূল্য উল্লেখ কৰা আছিল। পত্নীৰ স্বাভিমানৰ আগত মোৰ পুৰুষত্ব অভিমান যেন হৰহৰাই খহি পৰিল। কাগজবোৰৰ শেষত এটা সৰু আঙুঠি মানুহগৰাকীয়ে মোৰ ফালে আগবঢ়াই দিলে। তল মূৰ কৰি থকাৰ পৰা ইফালে সিফালে চাওঁতে আটাইৰে চকুৰ ঘৃণাবোৰ দেখি মই কঁপি উঠিলোঁ। আঙুঠিটো হাত পাতি ল'ব নোৱাৰি থৰক বৰক খোজেৰে মই ওলাই আহিলোঁ। এতিয়া ঘৰখনৰ যিফালে যাওঁ সেইফালেই পত্নীৰ হাঁহি থকা মুখ এখন দেখা পাওঁ। যিটো হাঁহি মই কোনোদিনেই দেখা নাছিলোঁ বা চাবলৈ ইচ্ছাও কৰা নাছিলোঁ।
ইমান ধুনীয়ানে তেওঁৰ হাঁহিটো। হাততে থকা এই সৌন্দৰ্যক ভৰিৰে মোহাৰি মই সৌন্দৰ্য বিচাৰি তলৌ তলৌকৈ ঘূৰি ফুৰিলোঁ। নাই, এতিয়া মই তেওঁক এৰি ক'লৈকো নাযাওঁ। মই তেওঁৰ ফটোখনৰ ওচৰত বহি লৈ তেওঁকে চাই থাকিলোঁ। তেওঁৰ মূৰৰ পৰা ভৰিলৈকে সকলোতে সৌন্দৰ্যৰ চমকত মই আপ্লুত হৈ পৰিলোঁ। আৰু এটা সময়ত তেওঁৰ ফটোখন বুকুত সাৱটি হুক হুকাই কান্দিবলৈ ধৰিলোঁ।